তো হাই গাইছ আজি আমি অকমান ভিডিঅ' বনাব যাই আছো গতিকে মোৰ লগটো আছে বাৰু আগত এতিয়া দুটা যাওঁ পাৰাখিনি দেখাম আৰু ভালকৈ চাব আৰু তো হাই গাইছ আজি আমি যাম অকমান মানে ধীৰাজৰ ঘৰত এটা কি কৰি আছে আজি লাইফটো চাম ঐ কি কৈছ হয় তই হা কি কৈছিলি তই এ নাই চাওঁ 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 ঐ এ নাই 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 নহয় নাই চাওঁ 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 গাইছ ইয়াত দাড়ি গজা নাই আৰু ই দাড়ি কাটি চাওঁ চাওঁ ভিডিঅ' দিবি নেকি ভিডিঅ'টো বেলেগ কথা তোৰ আজি ভিডিঅ' হৈ আছে নেকি ভিডিঅ'টো বেলেগ কথা মই ফটো মাৰি আছো চা তোৰ আজি দাড়ি গজা নাই আৰু তোৰ দাড়ি মানে গাইছ শালমন ওলাইছে মই শালমনটো মই ফালি আছো একলা কাটি লৈছে একলা আছে চাওঁ অঁ নাই নাই অঁ আনছো চাওঁ গাইছ ই আজি দাড়ি কাটছি মানে ফেচাছ কি কৰিব চাওঁ এইয়া চিয়াৰ ফেচাছ চিডি ফেচাছ কৰবহি মানে এই দিন পচছি ইয়াৰ আৰু গাইছ এটা কথা কওঁ গাইছ ফেচাছ মাৰছো দাড়িটো বনাইছিলোঁ চিয়াই নাচাই গাইছ মই কি কৰিম বুলি ভাবিছোঁ এই ফেচাছটো সানি আনি মই ভাগি থৈছোঁ গতিকে এতিয়া মই ভাবিছোঁ দাড়িটো বেলেগে খুৰাই দিওঁ খুৰাই দিয়াৰ পিছত অলপ হেণ্ডচাম হ'ম তেতিয়া চিয়াই লাইন লাগব কেনে হৈছে তোৰ নগজনতে দাড়ি কাটছা দেখো দেই আমাৰ বাৰু গজাই নাই ইমান বাৰু হিংসা নকৰোঁ মই এতিয়ালৈকে দাড়ি খুৰাইয়ে পোৱা নাই আপোনালোক ক ইয়াক চাওক মোৰ দাড়িয়া নাই চাওক ইয়াত দাড়ি চাওক মোৰ দাড়িয়া নাই ইয়াত দাড়ি চাওক মোৰ দাড়িয়া নাই কেমেৰাই ফকাছে কৰা নাই ইয়াত দাড়ি চাওক মুখ চিলচিলীয়া গতিকে ই আপুনি কওক ই জানো পুৰুষ অঁ পুৰুষ কাৰণ বয়সটো কমি আছে আৰু তোৰ কিমান তই এবাৰ হেৰি পঢ়ি আছা চাকৰি যোগাৰ কৰি আছা আৰু তই কি এতিয়ালৈকে দাড়িয়া এইকেইডাল তই এইকেইডাল চাওঁ এইকেইডাল আৰু একো নাই খাইবা আহিছা মোৰ এটাই ভাল লাগছে ফেচাছ জিয়াৰ ফেচাছ লৈছে ভাই জানো গাইছ মই বঢ়িয়াকৈ মই হেণ্ডচাম হৈ লওঁ হেণ্ডচাম হোৱাৰ পিছত আপোনালোকে চাব মোক কি ধুনীয়া সুন্দৰ দেখা হ'ব গতিকে আপোনালোকে অকণমান ৰখক মই বঢ়িয়াকৈ হেণ্ডচাম হৈ লওঁ আৰু আপোনালোকে চাব চিয়াবিলাকে খেদি আহিব আহিছা নেকি তো গাঁৱৰ কেইটা চাবি সেই বইনাৰহঁতেও চাব বইনাৰো আছে এই বহি আছে বইনাৰ লৰ মাৰি আহিব চাবি নহয় গাইছ চাবি আকৌ মোৰ বা আহিলে কিন্তু তোক চৰাম মিন্দু মই এতিয়া কৈছোঁ ফাৰ্ষ্টটো বায়েক পতাম নাই মোক বাক নাপায় তই মই গাইছ ইয়াৰ বায়েকক ফাৰ্ষ্ট পতাম নাই মোৰ বাক নাপায় তই নাই দাদা তই কাটি ল কেমেৰা কৰিম দে তই কাটছ ইয়াৰ লাজ লাগে কাটছ তই বিলেট দেউতাৰ ৰেজত দেউতাৰ দেউতাকৰ বস্তু দি দাড়ি কাটছে আৰু দেউতাকে নাকাটো দেউতাকে কাটি দিব পাইছোঁ পিছত দেখছা নাই তাৰমানে চলি পাইছোঁ দে আৰু এইপিনে ভিডিঅ' এটা মাৰি দিওঁ নেকি চাবি আকৌ ভূতটো চেলি যাব গাইছ কি হ'ব মাৰি দিওঁ গাইছ দাঁড়িয়ে নাই টকা দিওঁ নেকি মই নাকাটো মোৰ দাড়িয়া নাই মই কোন গাইছ মই এটা দুখৰ কথা মোৰ দাড়ি নাই কি লগা নাই মই দাড়ি পিঁয়াজৰ পৰা আদি কৰি কিন্তু ঢেকীয়াৰ হেৰিটো সানিব কি আছে চোলা দেখিছা নাই চোলা উল্টে পিন্ধিছে এনেকুৱা হস্ন আচলতে গৰমত চোলা উল্টে পিন্ধে দা লৈ যাওঁ পাৰি মানে মোৰ থাকিব ইচ্ছা নাই ইমান গৰম মই দাড়িটো কাটি লওঁ দা কাটি লওঁ 6.5 hours later. কি হৈছে তই মাক্সখন মাৰি আছা মাক্স ন মানে হেৰি হৈছে নে বৰ্তমান একদম কিবা কিবি বেমাৰ চেমাৰ হৈ আছে গতিকে মাক্সখন মাৰি থকাটো ভাল তই মাৰা নাই মই মাৰিছোঁ গতিকে আপোনালোককো কৈছোঁ মাক্সখন মাৰি আছে কাৰণে শব্দবোৰ ভালকৈ ফুটা নাই আপোনালোকে শুনিছেনে নাই সেইটো নাজানো বাৰু কিন্তু মই কৈছোঁ আপোনালোককো কৈছোঁ আপোনালোকে ধৰ মাক্স চাক্স মাৰি ওলাব কাৰণ বহুত বেমাৰ আজাৰ হৈ আছে গতিকে মাক্স চাক্স মাৰিব আৰু ওলাব আৰু নাই মই অকণমান কেছটো বেলেগ দেখিছোঁ কি মানে মানত খেলে আকৌ যায় কেনেকুৱা একদম মাক্সখন শুকাইছোঁ নাই তই শুকাইছোঁ বেমাৰ আহিব নহয় বেমাৰ বাৰু তই অনদিনে একবাৰ মাক্স মাৰা তোক মই আজিলৈকে দেখাই নাই আনকি তই লকডাউনতো মাক্স মাৰা নাই তই আজি মাৰিছ নাই তোৰ কেছটো অকণমান নগেন আছে চা দেখিছোঁ বেমাৰ কোনে দেখিছিলোঁ বেমাৰ যদি মই মোক কোনে দেখিছিলোঁ বেছি জোৰ কৰি থাকিবি মাক্সখন হ'ল এটা কথা কৰোঁ নে নাই লগৰ আগত একো নাই দেখিছোঁ নাই খোল
এইয়া দাড়ি কাটছিল আজি দাড়ি কাটো নাই এইয়া মচ গোটাই ঘূৰাই দিছি নাচাকি ইয়াৰ ফেন্স কেনেকুৱা লাগিছে নিশ্চয় হেণ্ডচাম এতিয়া প্ৰতিভা আৰু ছোৱালী প্ৰতিভা মানে এতিয়া প্ৰপ'জ দিয়াহে কথা গতিকে তেতিয়া আকৌ আকৌ বাক নেট বিয়া আকৌ মই আগতীয়াকৈ কৈছোঁ ফাৰ্ষ্ট মোৰ প্লেন গাইছ মই কৈছোঁ ইয়াৰ বায়েকক মই ফাৰ্ষ্ট প্ৰপ'জ দিম আৰু বায়েকে একচেপ্ট কৰা নকৰা এইটো বাৰু আপোনালোকক মই জনামে মোৰ বা আছে বুলি সেইবিলাক হেৰি নকৰিব অন্যদিনাৰ পৰা মানে আগৰ পৰাই বুকিং হৈ আছে বা বুকিং হ'ল নহ'ল মানে আনো প্ৰপ'জ দিয়াতো কোনো পাপ নাই একো নাই তই মোৰ বাক চাবি মইতো বনাই আছাম হ'ব সেইটো নহয় সেইটোৱে হয় নহয় আমাৰ সম্পৰ্কটো এতিয়া এটা সম্পৰ্কই কৰি ল'ম হয় নহয় মানে এখন তোৰ বায়েক মই আনো তেতিয়াহ'লে তোৰ আমাৰ সম্পৰ্ক মানে কি হ'ব জানা ঘৰৰ চিয়া মানে এতিয়া তোৰ বিয়া হোৱাৰ লগে আমি ঘৰৰ সম্মান হ'ম আকৌ পিছত আকৌ সেই ঘৰৰ চিয়া আনিলি মই জানো তই জহনামে গৈছা নাই যোৱা তই জহনামে গৈছা তই মই যোৱা নাই তই খাই তই তাৰমানে একদম চলি তই বৰবাদ উঠি গৈছা গতিকে তোৰ লগত যদি মোৰ বৈনিক মই যদি বিয়া দিওঁ নাই মোৰ লগত তই বৰবাদ উঠা নাই মানে কি ক'ম আৰু ইয়াৰ লগত কথা ক'লেও মানে বিপদ সেইকাৰণে নকবি সেইকাৰণে মানে আৰু আপোনালোকে চাই থাকক আমি অলপ এনেই ফুৰিব যাম এনেই আমি আগৰ ফালে ফুৰিব যাম তো আমি লগৰ লগত এনেই কিবা কিবি কথা এনেই যাওঁ আৰু সন্ধিয়াৰ আগে আগে এনেই আমি অলপ ফুৰিব যাওঁ গতিকে লগৰখিনিৰ লগতো কোন নাজানো বাৰু লগৰখিনিৰ লগতো এনেই অলপ ধেমালি কৰিম সেইখিনি যদি পাৰোঁ তেনেহ'লে আমি ভিডিঅ' ৰাখিম এইখন আৰু নাপায় তেনেহ'লে ভিডিঅ' ৰাখিম তো আমাৰ লগতে আৰু আপোনালোকক এনজয় কৰা কিছি দেখা কি কি কবি আপোনাৰ মন্তব্য গোটেই আমি নাই কোন আৰু তোৰ বৰদেউতাৰে আৰু তাতে চৰি তাতে কাই হয় না নহয় একো নাই চাৰিওটাই খাম চৰিত্ৰহীন আমাৰ দেউ আমাৰ গামবুঢ়াক দেখাই দিয়া আমাৰ দেউ মই নিজৰ ঘৰৰ পৰা কিমান বস্তু খাই পেলাই আছো দেউ শুনচোন ইয়াৰ ইণ্টাৰভিউ এটা ল'ব লগা আছে অকণমান আগত আহক আপুনি যে আহিছা গা পা ধুইছা মানে কেইবাৰমান গা ধুইছা 5বাৰমান হাঁহি আছে মই দিনটোত 1 ছেকেণ্ডত 2বাৰ গা ধুই ভাই 1 ছেকেণ্ডত 2বাৰ গা ধোৱা 1 ছেকেণ্ডত মই 2বাৰ গা ধো আৰু কণ্ট্ৰল তই কি 5বাৰ ধুইছা তিমি মাছৰ ৰূপ বুলি কয় এতিয়া তিমি মাছৰ ইয়ে মাছে কাৰণ ছেকেণ্ডত এই যদি 2বাৰ গা ধোৱা এইবোৰ কৰি থাকিব লাগিব পানী থাকিব লাগিব হয় নহয় দিনটো 30 বাৰ যায় কণ্টিনিউ এই মানে ছেকেণ্ডত 2বাৰ ধোৱা 1 2 যা যা নাই এইটো মানে মই যোৱা কালি পাই বাদ দিছো নহ'লে গা বিলাক চাবোন পৰি কিবা হ'ব বেছি বগা হয় চাউন বুলি এনেকুৱা চলি